নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আমিনা কিচেনেল ব্লগলৈ। আজি আমি আহিছো পাগলাদিয়া মহোৎসৱ চাবলৈ। এয়া ভিতৰ ফালে গৈ মই সকলোখিনি দেখুৱাইছো, সো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া নলবাৰী পাগলাদিয়া মহোৎসৱ, আহকচোন ভিতৰলৈ যাওঁ। ৰ'বা এইফালে চোৱা, বাবু হাই কোৱা। ইয়াত ফুলৰ পুলিবিলাক বিক্ৰী কৰিব আনিছে, বিভিন্ন ধৰণৰ ফুল আছে। দাদা এইবিলাক ফুলৰ পুলি কেনেকৈ, কিমান প্ৰাইজৰ? একোজোপাত 60 কৈ। এয়া একোজোপা ফুল 60 কৈ। এই গোটেইখিনি 60 নে নে দাম বেলেগ বেলেগ আছে? এইকেইটা কিমান কৈ? 200। এইডাল কিহৰ গছ? এইডাল কিহৰ গছ? ইয়াত বিভিন্ন ধৰণৰ ফুল আহিছে। টাব লাগিলে বা সাৰ লাগিলে ফুলত দিয়া সেইবোৰো পোৱা যায়। ইয়াৰ ওচৰত জিলাপিৰ দোকান, জিলাপি মিঠাই, জিলাপি বনাই আছে। এয়া বাচ্চা খেলিবৰ কাৰণে দিছে। কোনে ফেলে চা ইয়াত পানীত বাচ্চাবোৰক খেলিব দিছে। এখন ট্ৰেইন আহিছে। থিয়েটাৰো হ'ব, ইয়াত থিয়েটাৰ চলি আছে, এইবিলাক দোকান। চেনেলটো আমিনা কিচেনেল ব্লগ। থেংক
বেগবিলাক কেনেকৈ দাদা কিমান প্ৰাইজৰ বেগবিলাক চবৰে দাম বেলেগ বেলেগ এইবোৰ 100 টকা দাদা এইবোৰ 100 টকাৰ বেগ বাসনৰ দোকান লাগছে না নিমখ আচাৰ কিমান কয় দাদা এইবোৰ 50 বেয়া লাগা নাই না এয়া আচাৰ আৰু পাপৰৰ এইবিলাক পাপৰ আচাৰ ভেৰাইটিজ আচাৰ পাব ইয়াত এখন ব্লেংকেটৰ দোকান দাদা ব্লেংকেট কিমান প্ৰাইজৰ পৰা স্টাৰ্টিং কিমান প্ৰাইজৰ পৰা হা 1800 পৰা স্টাৰ্টিং হ'ব ব্লেংকেটৰ এইখন কাৰ্পেটৰ দোকান ইয়াত কাৰ্পেটে কেৱল এইখন কাৰ্পেট ধুনীয়া লাগিছে এয়া গোটেই কাৰ্পেট এয়া পাপৰৰ ভেৰাইটিজ কি পাপৰ আছে দাদা কি পাপৰ আছে কৈ দিবচোন কি পাপৰ এইবিলাক এইটো কি সাগুৰ পাপৰ এগুলো ফুচকা এটা সাবু এটা মশলা পাপড় এগুলো সাবু এগুলো চালের পাপড় এইবিলাক চাউলৰ চালের এটা আলু এই তিনটা আলু এইকেইটা আলুৰ এয়া আলুৰ পাপৰ এয়া চাউলৰ এয়া সাগুৰ কালাৰ বেলেগ বেলেগ এইফালে চোৱা এইফালে দিয়া মহোৎসৱ চাই পেলাই আমি চাহ খাবলৈ আহিলোঁ লক্ষী কেবিনত ইয়াত চাহ খাই পেলাই ঘৰলৈ যাম আৰু লগতে ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিম যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে লাইক কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব নতুনকৈ অহা যিসকলে নতুনকৈ আহিছে তেওঁলোকে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিব ধন্যবাদ